আমাৰ দুদিনীয়া কাৰ্যসূচীৰে ছাউণ্ড ছেটৰ এটা প্ৰগ্ৰেম আহিল আমাৰ ঘৰৰ পৰা 15-16 কিলোমিটাৰমান আঁতৰত। চ' তালৈকে এতিয়া ধুনীয়াকৈ ওলাই আহি গ'লোঁ। ইফালে গাড়ী ধুনীয়াকৈ বস্তুখিনি দি আনিছোঁ আৰু ত্ৰিপাল মাৰি আনিছোঁ, কাৰণ বতৰ মহিমা কোনো বুজিব নোৱাৰে ন। চ' তালৈকে এতিয়া আহি আছোঁ। আহি পাই গ'লোহি এতিয়া আমাৰ মেইন লোকেশ্যন। ইয়াতে অনুষ্ঠানভাগ হ'ব। বৰ ধুনীয়াকৈ সজাইছে, ভাল লাগিছে দেখি। যি কি নহওক আমি আমাৰ বস্তুখিনি লগাই ল'লোঁ আৰু এতিয়া দিনৰ কাৰ্যসূচী এইফালে আৰম্ভ হৈ গ'ল। আৰু দিনৰ কাৰ্যসূচী শেষ হৈ ৰাতি ভাওনা আৰম্ভ হ'ল। ভাওনাখনৰ নাম হৈছে ৰাম বিজয়। আজিলৈ ইমানেই আছিল, লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে।